এইখিনি আপুনি যে বহুত দিন আগৰ পৰাই বিজেপি টিকেট বিচাৰি আহি আছে টিকেট আপোনাৰ কি মন্তব্য চাওক বিজেপি টিকেট মই আজি এবছৰৰ পিছত 30 বছৰ ধৰি মই বিজেপি টিকেট বিচাৰি আহিছোঁ কিন্তু ভাগ্যক্ৰমে যে তেতিয়া কংগ্ৰেছ চৰকাৰ 30 বছৰ বিজেপি টিকেট বিচাৰি আহি মই দাবীদাৰ কৰিও মই অন্য দলত আজিলৈকে অন্য দলত মানে বাতৰি যোৱা নাই আপোনাৰ টিকেট পাব নোৱাৰা মেইন উদ্দেশ্যটো কি আপুনি কিয় টিকেট পাব মোৰ টিকেট নোপোৱাটো আমাৰ কিছুমান দাবীদাৰৰ লগত কিছুমান যিবিলাক দাবীদাৰ আছে তেওঁলোকৰ কিছুমান দুৰ্বলতা আছে আৰু তেওঁলোকে কি কৈছে হয়তো কিছুমান কংগ্ৰেছ চৰকাৰৰ ভুল বুজাবুজিত আমাৰ পাৰ্টিটোৰ মাজত সেই বাবদ মই আজিলৈকে 30টা বছৰে মই টিকেট দাবী কৰি আহিছোঁ মই পোৱা নাই প্ৰথম আছিলে মাখন কুলি ডাঙৰীয়া ছেকেণ্ড আছিলে মাখন কুলি ডাঙৰীয়া 3 নম্বৰত মাখন কুলি ডাঙৰীয়া বীৰেন ব্ৰহ্ম ডাঙৰীয়া মই তথাপিও মাখন কুলি ডাঙৰীয়াই টিকেট পাবলৈ সক্ষম হ'ল আৰু টিকেট নোপোৱা ধৰি বীৰেন ব্ৰহ্ম ডাঙৰীয়াই অসম বিজেপি তেওঁ গুচি গ'ল 4 নম্বৰ মোৰ টিকেট ডিক্লেয়াৰ হৈছিলে আমাৰ ষ্টেট ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰা দেৱ আছিলে তেতিয়া মোৰ টিকেট ডিক্লেয়াৰ দিয়া হৈছিলে চিলাপথাৰত আহিছিলে ফাগুন সিং কুলাষ্টি সাংস্কৃতিক বিভাগৰ মন্ত্ৰী দিল্লীৰ পৰা তেওঁলোকে মোক টিকেট ডিক্লেয়াৰ দিয়াৰ পিছত ভাগ্যক্ৰমে আকৌ নহৈ ৰূপা কামান ডাঙৰীয়ানীক টিকেট দিয়া হ'ল আকৌ 4 নম্বৰ হ'ল আকৌ আমাৰ অচিনি পাইট ডাঙৰীয়াৰ মোৰ মাজত তেওঁ মাত্ৰ তেতিয়া 4-5 হাজাৰ পাবলৈ সক্ষম হ'ল পুনৰাই মই পোৱা নহ'ল তাৰে মাজত লাষ্টত সদৌ ভাৰতবৰ্ষৰ যেতিয়া বিজেপি এটা ঢৌ আহিছিলে তেতিয়া আমাৰ অচিনি পাইট ডাঙৰীয়াই টিকেট পাবলৈ সক্ষম হৈছিলে জোনাই সমষ্টিত এনেহেন এটা ঢৌ এটা আহিছিলে য'ত নেকি বিজেপি তেনে অৱস্থাত তেওঁ খুব 30-35 হাজাৰ ভোট পাই তেওঁ জিকিব সক্ষম নহ'ল বৰ্তমান সেইকাৰণে এইবাৰ মই দাবীদাৰ অকল নহয় টিকেট মই পাম আৰু টিকেট মোক দিব লাগিব গতিকে মই বিপুল ভোটত মই জিকি যাম আৰু আপুনি কিমান বছৰৰ আগৰ পৰাই আপুনি বিজেপিত যোগদান কৰি আহিছে বিজেপিত কাম কৰি আহি আছে মই এতিয়া বিজেপি 35 বছৰলৈকে আহি গ'লো টিকেট দিমানে মোৰ 30 বছৰ টিকেট দি মানে আপোনাৰ 30 বছৰ ঠিক আছে আজি ইলেকশ্যনৰ সময় ওচৰ চাপি আহিছে 2 মাহ 3 মাহ ধৰি আছে এইখিনিত আপোনালোকে কিমানজনে টিকেট বিচাৰি আছে আজি বৰ্তমানলৈকে সেই টিকেট মই অলৰেডি আজি 3 মাহ আগত আমাৰ জিলা সভাপতি মহোদয়ক প্ৰেমা দত্ত মহোদয়ক মই আৰু যিটো মানে আমাৰ বিজেপিৰ যিটো নিয়মাৱলী যিটো সংবিধান মতে মই তেওঁক অলৰেডি ছাবমিট কৰা হ'ল তাৰে পৰে আকৌ আজি কেইদিনমান আগত যেতিয়া আমাৰ ৰাজ্যিক সভাপতি আহিছিলে ৰঞ্জিত দাস ডাঙৰীয়া আৰু সাংগঠনিক দিশৰ আমাৰ ফণী শৰ্মা তেওঁলোকৰ হাততো মই সেইখিনি সকলো কাষ্ট দিয়া হ'ল বৰ্তমান মই মাধৱ মছায়ে অকল মই টিকেট দাবীদাৰ হিচাপত যিটো আমাৰ ভাৰতীয় সংবিধানৰ বিজেপিৰ যিটো আমাৰ নিয়মাৱলীত বিজেপি যিটো নিয়ম আছে সেই নিয়মত অকল মই সেই দাবীদাৰ হিচাপত ফৰ্মেলি দিয়া হৈছে বাকী তেওঁ এতিয়ালৈকে আমাৰ জিলা সভাপতি এইটো ডিক্লেয়াৰ দিয়া নাই কেইজন আছে আৰু আজিৰ দিনৰ যিহেতু আপোনালোকৰ ভুৱন পেগু বিজেপি আৰু গণশক্তি এলায়েন্সত আছে নেকি কোনো পৰ্যায়ত গণশক্তি আৰু আমাৰ মাজত এলায়েন্স হ'ব নোৱাৰে অলৰেডি এলায়েন্স নহয় বুলি আমাৰ ৰাজ্যিক সভাপতিয়ে অলৰেডি ডিক্লেয়াৰ দিয়া হ'ল আৰু অসমত অন্যান্য এনেকৈ বৰ্তমানলৈকে এলায়েন্স হোৱা শব্দটো অকণমান কমলৈ আহিব পাৰে আৰু জোনাই সমষ্টিত কোনো পৰ্যায়ত বিজেপি আৰু গণশক্তিৰ মাজত এলায়েন্স নাহে যদি আপুনি টিকেট বিজেপিৰ টিকেট পাবলৈ সক্ষম হয় বা জিকি আহে প্ৰথম কাম কি হ'ব আমাৰ জোনাই সমষ্টিত বিজেপি যেতিয়া মই টিকেট পাই যেতিয়া বিধায়ক বা মন্ত্ৰী হয় তেতিয়াহ'লে মই কি কৰিম আমাৰ সেই জোনাই সমষ্টিত যিবিলাক সমস্যা 1 নম্বৰৰ গৰাখহনীয়া মই ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনালৈ লৈ যাম আৰু যিবিলাক ৰাস্তা পদূলি আজিলৈকে যিটো মই চিমেণ্ট চাপৰি বা শংকৰলৈকে আহিলোঁ যিটো ৰাস্তা দেখিলোঁ সেই ৰাস্তাবিলাক প্ৰথম পৰ্যায়ত ৰাইজৰ দুখীয়া ধনী যিবিলাক মানে দুখীয়া ৰাইজৰ যিবিলাক অৱস্থা আৰু অজস্ৰ ল'ৰা ছোৱালী পঢ়া শুনা আছে তেওঁলোকৰ আনএমপ্লয়মেণ্ট চল্ভ এইবিলাক মই প্ৰথম পৰ্যায়ত ৰাখিম আৰু বানপানী সমস্যাটো মই সেইটো সমস্যা সমাধানৰ কাৰণে চৰকাৰখনক মই